নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু পোন প্ৰথমে মই শাৰদীয় দুৰ্গা পূজাৰ মোৰ ফালৰ পৰা সকলোকে হিয়াবৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজিও লৈ আহিছো খুব ধুনিয়া ধুনিয়া কেইজোৰমান মিক্স পাটৰ হ্যান্ডলুম মিক্স পাটৰ খুব ধুনিয়া ধুনিয়া কালেকশন পূজাৰ অফাৰত পাব গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় কমেন্ট যোগে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া হলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পোন প্ৰথমে দেখুৱাবলৈ ওলাইছো এজোৰ খুব ধুনিয়া হ্যান্ডলুম মিক্স পাটৰ ব্ৰাইডেল সেট যেহেতু বিয়াৰ সিজন আহিছে পূজাৰ সিজন আহিছে গতিকে ব্ৰাইডেল সেট বা এনেকুৱা ধৰণৰ হেভি জোৰাবোৰ খুব চলিব এয়া চাওক এইখন থাকিব সাদৰ ইয়াত কালাৰ্ড গুণা আৰু সিলভাৰ গুণা মিনা কৰা হৈছে খুব ধুনিয়া এটা জোৰা এনেকুৱাকে আসলৰ ভাগত মগৰ সাইজ বুটা দিয়া হৈছে মগৰ বুটা দিয়া হৈছে আৰু ওপৰত এনেকুৱা সিলভাৰ গুণাৰ মিনা ওয়ার্ক আছে খুব ধুনিয়া এটা জোৰা সাইলক ৰেড কালাৰত বিৰাতে ধুনিয়া এটা হেভি জোৰা আৰু একেটা থাকিব সাইড পাৰিটো এনেকুৱাকে কালাৰ্ড গুণা আৰু সিলভাৰ গুণা ইউজ কৰা হৈছে মই লৈ দেখুৱাই দিছো বিৰাতে ধুনিয়া এটা জোৰা এয়া চাওক ৰেড কালাৰত খুব ধুনিয়া এটা জোৰা একেবাৰে নতুনকৈ আহিছে ফ্ৰেশ হয় আৰু কোৱালিটি খুব ভাল নিশ্চয় ধৰিব পাৰিছে একেবাৰে প্ৰিমিয়াম কোৱালিটিৰ এটা জোৰা মেখেলাখন দেখুৱাই দিছো এইখন থাকিব মেখেলাখনো খুব হেভি হয় যেহেতু ব্ৰাইডেল সেট হয় ব্ৰাইডেল সেটৰ মেখেলাবোৰ খুব ধুনিয়া আৰু যথেষ্ট ওপৰলৈকে এনেকুৱাকে কাম কৰা থাকে হেভি কাম কৰা থাকে স্ক্ৰিনশ্বট লৈ লব যিসকলে লম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লব মাত্ৰ 2800 টকাত আপোনালোকে খুব ধুনিয়া ইয়া চাব পাৰে প্ৰিমিয়াম কোৱালিটিৰ এটা জোৰা পাই আছে আৰু ব্লাউজ পিসটো দেখুৱাই দিছো ব্লাউজ পিসটো বিৰাতে ধুনিয়া হয় হেভি ব্লাউজ পিস এটা পাই আছে এই কাপোৰজোৰৰ লগত এনেকুৱাকে সাইড পাৰি থাকিব ব্লাউজ পিসত আৰু অল ওভাৰ কাম কৰা আছে ব্লাউজ পিসটো সিলভাৰ আৰু কালাৰ্ড গুণা কাম কৰা হৈছে স্ক্ৰিনশ্বট লৈ লব যিসকলে লম বুলি ভাবিছে মাত্ৰ 2800 টকাত এটা খুব ধুনিয়া হ্যান্ডলুম মিক্স পাটৰ ব্ৰাইডেল সেট পাই আছে আৰু এবাৰ দেখুৱাই দিছো কালাৰ্ড গুণা ইউজ কৰা আৰু এটা ধুনিয়া জোৰা এইটো থাকিব পাৰ্পল গুণাত পাৰ্পল কালাৰত পাৰ্পল গুণা ইউজ কৰা হৈছে লগত সিলভাৰ গুণাৰ কাম কৰা হৈছে খুব ধুনিয়া এটা জোৰা সিম্পলত আৰু একেবাৰে আপোনালোকে পূজাৰ অফাৰ মূল্যত পাই আছে এয়া চাওক আসলৰ ভাগত খুব ধুনিয়াকে এনেকুৱাকে দীঘলকে লাইন দি পেলাই বুটা দিয়া হৈছে আৰু চাদৰখনত অল ওভাৰ এনেকুৱা মিডিয়াম সাইজৰ বুটা থাকিব আৰু ইকেটা থাকিব সাইড পাৰি কেটা সাইলক খুবেই বেছি ধুনিয়া হয় কাপোৰজোৰ পূজা বা বিয়াত পিন্ধিবলৈ খুব ধুনিয়া হয় কাপোৰ কোৱালিটি নিশ্চয় ধৰিব পাৰিছে একেবাৰে প্ৰিমিয়াম কোৱালিটিৰ এটা জোৰা এয়া মই লৈ দেখুৱাই দিছো খুব ধুনিয়া এটা জোৰা হয় পাৰ্পল কালাৰত ওচৰৰ পৰা দেখুৱাই দিছো কালাৰ্ড আৰু সিলভাৰ গুণা ইউজ কৰা হৈছে মেখেলাখন দেখুৱাই দিছো এয়া সাইলক এইখন থাকিব মেখেলা খুব ধুনিয়া হয় মেখেলাখনতে এনেকুৱাকে ওপৰলৈকে কাম কৰা হৈছে পাৰ্পলত এটা বিৰাতে গৰ্জিয়াস জোৰা হয় ব্লাউজ পিসটো থাকিব এইটো ব্লাউজ পিসত এনেকুৱাকে দুটা সাইড পাৰি দিয়া হৈছে যিসকলে লম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব পাৰে মাত্ৰ 1500 টকাত খুব ধুনিয়া এটা প্ৰিমিয়াম কোৱালিটিৰ মিক্স পাট জোৰা পাই আছে হ্যান্ডলুমৰ হয় হ্যান্ডলুম মিক্স পাটৰ এটা খুব ধুনিয়া প্ৰিমিয়াম কোৱালিটিৰ জোৰা পাব মাত্ৰ 1500 টকাত আৰু এবাৰ দেখুৱাই দিছো পিংক কালাৰত বিৰাতে ধুনিয়া এটা ব্ৰাইডেল সেট হয় হ্যান্ডলুম মিক্স পাটৰ খুব ধুনিয়া হয় কালাৰ্ড গুণা ইউজ কৰা হৈছে ইয়াত সেলফ কালাৰৰ গুণা ইউজ কৰা হৈছে লগত সিলভাৰ গুণা ইউজ কৰা হৈছে চাদৰখন দেখুৱাই দিছো খুব ধুনিয়া কোৱালিটিৰ এটা জোৰা থাকিব আৰু এয়া একেটা থাকিব সাইড পাৰিটো কালাৰ্ড গুণা ইউজ কৰা হৈছে লগত সিলভাৰ গুণা ইউজ কৰা হৈছে আৰু আসলত এনেকুৱাকে দুটা লাইন দি পেলাই মগৰ বুটা দিয়া হৈছে আৰু এনেকুৱাকে সিলভাৰ মিনা কৰা হৈছে আৰু অল ওভাৰ চাদৰখনত এনেকুৱাকে মিনা ওয়ার্ক আছে সিলভাৰ গুণা দি পেলাই মিনা ওয়ার্ক আছে খুব ধুনিয়া এটা জোৰা হয় হ্যান্ডলুম মিক্স পাটৰ খুব ধুনিয়া এটা ব্ৰাইডেল সেট হয় হেভি জোৰা এইখন থাকিব মেখেলা যিসকলে লম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ লব মাত্ৰ 2800 টকাত এটা খুব ধুনিয়া জোৰা পাই আছে 2800ত এটা বিৰাতে ধুনিয়া জোৰা পাব এয়া স্ক্ৰিনশ্বট লৈ লব যিসকলে লম বুলি ভাবিছে আৰু এটা ধুনিয়া জোৰা দেখুৱাই দিছো পিংক কালাৰত খুবেই ধুনিয়া এটা জোৰা হ্যান্ডলুম মিক্স পাটৰ হয় খুব ধুনিয়া হয় দেখুৱাই দিছো সিলভাৰ গুণাত ইউজ কৰা হৈছে আৰু কালাৰটো বিৰাতে বেছি মৰম লগা কালাৰ ডাবল শাইন কৰে কালাৰটো লাইটৰ পোহৰত বেছি শাইন কৰে খুব ধুনিয়া এটা জোৰা কাপোৰ কোৱালিটি নিশ্চয় ধৰিব পাৰিছে প্ৰিমিয়াম কোৱালিটিৰ এটা জোৰা পিন্ধি খুব ভাল পাব সাইড পাৰিবোৰ দেখুৱাই দিছো একেটা থাকিব সাইড পাৰি সিলভাৰ গুণাত ইউজ কৰা হৈছে সাইড পাৰিবোৰ আৰু চাদৰখনতো এনেকুৱাকে
স্মল আৰু বিগ বুটা মিক্সিং কৰি পেলাই কাম কৰা হৈছে চাব পাৰে খুটা ওয়ার্ক আৰু গুনা ওয়ার্ক আছে বিৰাতে ধুনিয়া এটা জোৰা ব্লাউজ পিসটো থাকিব এইটো এনেকুৱাকে ব্লাউজ পিছত কেইবাটাও সাইড পাৰি দিয়া হৈছে ফুল স্লিপ কভাৰ কৰিব যদি আপোনালোকে 3 কোৱাৰ্টাৰ দিয়ে তেতিয়াও কভাৰ কৰিব এইখন থাকিব মেখেলা যিসকলে লম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই যোগাযোগ কৰিব পাৰে বিৰাতে বেছি ধুনিয়া এটা জোৰা যেহেতু পূজাৰ অফাৰত দিয়া হৈছে মাত্ৰ 1600 টকাত আপোনালোকে খুব ধুনিয়া এটা জোৰা পাই আছে এয়া স্ক্ৰিনশ্বট লৈ লব যিসকলে লম বুলি ভাবিছে কালাৰটো বিৰাতে বেছি মৰম লগা হয় ওচৰৰ পৰা দেখুৱাই দিছো খুব মৰম লগা এটা জোৰা প্ৰিমিয়াম কোৱালিটিৰ খুব ধুনিয়া এটা ব্ৰাইডেল সেট দেখুৱাই দিছো কফি কালাৰত দেখুৱাইছো এয়া খুব ধুনিয়া হয় কফি কালাৰত কপাৰ গুনা আৰু সিলভাৰ গুনা কাম কৰা হৈছে আসলটো চাওক বিৰাতে বেছি ধুনিয়া হয় আসলত এনেকুৱাকে মগৰ বুটা দিয়া হৈছে আৰু কেইবাটাও ডিজাইন কৰা হৈছে সাদৰখনত মই দেখুৱাই দিছো সাইড পাৰিবোৰ দেখুৱাইছো এইকেইটা থাকিব সাইড পাৰি ডাঙৰ সাইজত কৰা হৈছে কপাৰ গুনা আৰু সিলভাৰ গুনাত কাম কৰা হৈছে খুবেই ধুনিয়া হয় দেখি নিশ্চয় গম পাইছে কোৱালিটি কেনেকুৱা হ'ব কোৱালিটি বিৰাতে ধুনিয়া হয় এনেকুৱাকে বডি তেনেকুৱা ওয়ার্ক থাকিব চাইলক খুব ধুনিয়া এটা ওয়ার্ক আছে বডিত আৰু আসলত এনেকুৱাকে কেইবাটাও ডিজাইন দিয়া হৈছে মগৰৰ ওপৰত এনেকুৱা মিনা ওয়ার্ক কৰা হৈছে খুব ধুনিয়া এটা জোৰা ব্লাউজ পিসটো দেখুৱাই দিছো এনেকুৱাকে সেমি হেভি এটা ব্লাউজ পিস পাব ইয়া খুব ধুনিয়া হয় ব্লাউজ পিসটো কপাৰ গুনা আৰু সিলভাৰ গুনাত কাম কৰা হৈছে মেখেলাখন দেখুৱাই দিছো এয়া থাকিব এইখন মেখেলা যিসকলে লম বুলি ভাবিছে স্ক্ৰিনশ্বট লব পাৰে মাত্ৰ 2800 টকাত এটা খুব ধুনিয়া জোৰা পাব আপোনালোকে একেবাৰে প্ৰিমিয়াম কোৱালিটিৰ এটা জোৰা পাই আছে যিসকলে লম বুলি ভাবিছে স্ক্ৰিনশ্বট লব মাত্ৰ 2800 ত পাই আছে এয়া সাইলক ক্লোজ দেখুৱাই দিছো খুব ধুনিয়া হয় মেখেলাখন খুব হেভিকে কাম কৰা হৈছে যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে যেহেতু হেভি জোৰা হয় এইবাৰ দেখুৱাই দিছো লাইট পাৰ্পল কালাৰত এটা বিৰাট ধুনিয়া জোৰা হ্যান্ডলুম মিক্স পাটৰ হয় খুব ধুনিয়া হয় কাপোৰ কোৱালিটি প্ৰিমিয়াম কোৱালিটিৰ এটা জোৰা লাইট কালাৰত আছে কপাৰ গুনা ইউজ কৰা হৈছে লগত সিলভাৰ গুনা ইউজ কৰা হৈছে এয়া সিম্পলত এটা বিৰাতে ধুনিয়া জোৰা হয় আসলৰ ভাগত এনেকুৱাকে বিগ সাইজৰ বুটা থাকিব আৰু অল ওভাৰ চাদৰখনত স্মল সাইজৰ বুটা থাকিব এয়া খুব ধুনিয়া এটা জোৰা পূজাৰ অফাৰত আপোনালোকে লাভ কৰি আছে এইকেইটা থাকিব সাইড পাৰি কেইটা চাইলক কপাৰ গুনা ইউজ কৰা হৈছে সাইড পাৰি মাজত এনেকুৱাকে সিলভাৰ গুনা মিনা কৰা হৈছে আৰু এই কালাৰটো সব স্কিন টোনৰ লগত যায় যেহেতু লাইট কালাৰ হয় আৰু বিৰাতে এটা ডিমান্ডিং কালাৰ হয় খুব চলে কালাৰটো এয়া চাইলক খুব ধুনিয়া হয় কাপোৰ কোৱালিটি মেখেলাখন দেখুৱাই দিছো এয়া এইখন হ'ব মেখেলাৰ ওপৰত এনেকুৱাকে এটা লাইন বুটা দিয়া হৈছে কপাৰ গুনা ইউজ কৰি পেলাই আৰু তাৰ ওপৰত স্মল সাইজৰ বুটা থাকিব খুব ধুনিয়া এটা জোৰা ব্লাউজ পিসটো দেখুৱাই দিছো ব্লাউজ পিসটো বিৰাতে ধুনিয়া হয় ইটো থাকিব ব্লাউজ পিসৰ বাবে এনেকুৱাকে চাৰিটা সাইড পাৰি দিয়া হৈছে মাত্ৰ 1600 টকাত স্ক্ৰিনশ্বট লৈ লব যিসকলে লম বুলি ভাবিছে মাত্ৰ 1600 টকাত এটা খুব ধুনিয়া হেভি সিম্পল জোৰা আপোনালোকে বিৰাতে এটা গৰ্জিয়াস জোৰা পাই আছে সি গ্ৰীন কালাৰত এটা বিৰাতে ধুনিয়া জোৰা দেখুৱাই দিছো ইয়া সব সেলফ কালাৰত গুনা ইউজ কৰা হৈছে ইয়াত লাইট ব্লুত গুনা ইউজ কৰা হৈছে সি গ্ৰীন কালাৰটো যেহেতু অকমান লাইট ব্লু যায় আৰু ইয়া আসলৰ ওপৰত খুব ধুনিয়াকে গছ বুটা দিয়া হৈছে বিৰাতে ধুনিয়া এটা জোৰা সিম্পলত যিবিলাক আপোনালোকে পূজাৰ অফাৰত পাই আছে সাইড পাৰিবোৰ দেখুৱাই দিছো এইকেইটা থাকিব সাইড পাৰি সব খুব ধুনিয়া সাইন কৰি আছে যেহেতু গুনাটো সেলফ গুনা ইউজ কৰা হৈছে লগত এনেকুৱাকে সিলভাৰ গুনা মিনা কৰা হৈছে আৰু সাদৰখনত এনেকুৱাকে মিক্সিং কৰি পেলাই বুটাৰ কাম কৰা হৈছে চাইলক খুব ধুনিয়া হয় একেবাৰে কোৱালিটি ভাল পাব কোৱালিটি নিশ্চয় ধৰিব পাৰিছে আৰু মেখেলাখন দেখুৱাই দিছো এইখন থাকিব মেখেলা এয়া খুব ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনৰো খুব ধুনিয়া হয় সিম্পলত এটা বিৰাতে ধুনিয়া জোৰা পাই আছে স্ক্ৰিনশ্বট লৈ লব যিসকলে লম বুলি ভাবিছে আৰু এইটো থাকিব ব্লাউজ পিসটো এনেকুৱাকে ব্লাউজ পিসত এনেকুৱা দুটা সাইড পাৰি দিয়া হৈছে এয়া স্ক্ৰিনশ্বট লৈ লব মাত্ৰ 1600 টকাত এটা বিৰাতে ধুনিয়া জোৰা আপোনালোকে পাই আছে এয়া চাও এইবাৰ দেখুৱাই দিছো পিংক ৰেড কালাৰত এটা বিৰাতে ধুনিয়া জোৰা হয় কালাৰটো বিৰাতে আনকমন হয় প্ৰিমিয়াম কোৱালিটিৰ এটা খুব ধুনিয়া জোৰা হ্যান্ডলুম মিক্স পাটৰ চাদৰখন হয় এইখন এইকেইটা থাকিব সাইড পাৰি কেইটা চাইলক কালাৰ গুনা ইউজ কৰা হৈছে লগত সিলভাৰ গুনা ইউজ কৰা হৈছে সিলভাৰ গুনা মিনা কৰা হৈছে আৰু ইয়া থাকিব এইটো আসলৰ ভাগত খুব ধুনিয়াকে কাম কৰা হৈছে আসলৰ ওপৰত এনেকুৱাকে সেলফ গুনা ইউজ কৰি পেলাই বুটা দিয়া হৈছে
আৰু ইয়া চাদৰখনৰ মাজভাগত এনেকুৱাকে স্মল বুটা থাকিব খুব ধুনীয়া হয় কালাৰ কম্বিনেশ্যন লগত কাপোৰ কোৱালিটিও নিশ্চয় ধৰিব পাৰিছে বিৰাটেই ধুনীয়া এটা জোৰা আৰু কোৱালিটি খুব ধুনীয়া হয় এয়া এইখিনি থাকিব আঁচলৰ ভাগত ওচৰৰ পৰা দেখুৱাই দিছো খুব ধুনীয়া কালাৰ হয় কালাৰটো আনকমন এটা কালাৰ মেখেলাখন দেখুৱাই দিছো যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট ল'ব পাৰে স্ক্ৰিনশ্বট লৈ স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছআপ কৰিব এইখন থাকিব মেখেলা স্ক্ৰিনশ্বট লৈ ল'ব যিসকলে ল'ম বুলি ভাবিছে মাত্ৰ 1600 টকাত এটা বিৰাট ধুনীয়া জোৰা আপোনালোকে পাই আছে ইয়াৰ লগত এটা খুব ধুনীয়া ব্লাউজ পিস পাই আছে দেখুৱাই দিছো এইটো থাকিব ব্লাউজ পিস ইয়া চাই লওক ব্লাউজ পিসত এনেকুৱাকে কালাৰ গুণা আৰু সিলভাৰ গুণা কাম কৰা হৈছে লাইট পাৰ্পল কালাৰত আৰু এটা ধুনীয়া জোৰা দেখুৱাই দিছো এয়া গুণাটো চাওক খুব ধুনীয়া হয় গুণাটো অকমান কপাৰ গুণাৰ নিচিনা কালাৰ গৈছে কিন্তু কপাৰতকে অকমান ডাৰ্ক হয় কালাৰটো খুব ধুনীয়া কালাৰ গুণা ইউজ কৰা হৈছে এইখিনি থাকিব আঁচলৰ ভাগটো বিৰাটেই ধুনীয়া হয় চাওক খুব ধুনীয়াকে এনেকুৱাকে বুটাৰ কাম কৰা হৈছে ওপৰৰ খিনিত সিলভাৰ গুণা ইউজ কৰা হৈছে আৰু তলৰ খিনিত এনেকুৱাকে কালাৰ গুণা ইউজ কৰা হৈছে আৰু মাজত এনেকুৱা সিম্পলত বুটা থাকিব দুটা গুণা মিক্সিং কৰি পেলাই এইকিটা থাকিব সাইড পাৰি কিটাও বিৰাটেই বেছি ধুনীয়া হয় চাই লওক এনেকুৱাকে কালাৰ আৰু সিলভাৰ গুণা মিক্সিং কৰি পেলাই সাইড পাৰিত কাম কৰা হৈছে আৰু এই কাপোৰখিনি আপোনালোকে যেহেতু পূজাৰ অফাৰত লাভ কৰি আছে গতিকে 1600 টকাত এটা খুব ধুনীয়া জোৰা আপোনালোকে পাই আছে স্ক্ৰিনশ্বট লৈ ল'ব যিসকলে ল'ম বুলি ভাবিছে এবাৰ ক্লোজ দেখুৱাই দিছো এয়া খুব ধুনীয়া লাইট কালাৰৰ এটা জোৰা হয় কোৱালিটি নিশ্চয় ধৰিব পাৰিছে আৰু পূজাৰ অফাৰত আপোনালোকে এই কাপোৰখিনি লাভ কৰি আছে এইখন থাকিব মেখেলাখন চাই লওক মেখেলাখনৰো এনেকুৱাকে এটা লাইন বুটা দিয়া হৈছে আৰু ইয়াৰ লগত এটা খুব ধুনীয়া ব্লাউজ পিস পাই আছে এয়া এইটো থাকিব ব্লাউজ পিসৰ বাবে এনেকুৱাকে চাৰিটাকে সাইড পাৰি দিয়া হৈছে খুব ধুনীয়া ব্লাউজ পিস হয় আৰু এনেকুৱা স্লিপছত কভাৰ কৰিব ব্লাউজ পিসটো গ্ৰে কালাৰত এটা খুব ধুনীয়া জোৰা দেখুৱাই দিছো ইয়াতো ব্ল্যাক কালাৰৰ গুণা ইউজ কৰা হৈছে লগত সিলভাৰ গুণা ইউজ কৰা হৈছে চাই লওক এয়া খুব ধুনীয়া হয় প্ৰিমিয়াম কোৱালিটিৰ এটা হেণ্ডলুম মিক্স পাটৰ জোৰা যেটো আপোনালোকে অফাৰ মূল্যত পাই আছে আঁচলৰ ভাগটো চাওক হেভি আঁচল হয় আঁচলৰ ভাগটো যথেষ্ট ওপৰলৈকে এনেকুৱাকে কাম কৰা হৈছে ডাঙৰ বুটা দি পেলাই সাইড পাৰিবোৰ দেখুৱাই দিছো এইকিটা থাকিব সাইড পাৰি কিটাও খুব ধুনীয়া হয় এয়া চাই লওক সিলভাৰ গুণা আৰু ব্ল্যাক গুণা ইউজ কৰা হৈছে খুব ধুনীয়া এটা জোৰা হয় গ্ৰে কালাৰত এয়া চাদৰখন লৈ দেখুৱাই দিছো একেবাৰে প্ৰিমিয়াম কোৱালিটিৰ এটা জোৰা আৰু এই জোৰাটো আপোনালোকে অফাৰ মূল্যত পাই আছে মেখেলাখন দেখুৱাই দিছো এইখন থাকিব মেখেলা যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ পেলাই স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছআপ কৰিব পাৰে এইখন থাকিব মেখেলাখনো খুব ধুনীয়া হয় আৰু ওপৰলৈকে কাম কৰা হৈছে চাওক খুব ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনৰ আৰু ব্লাউজ পিসটো বিৰাটে বেছি ধুনীয়া হয় ব্লাউজ পিসটো এনেকুৱাকে ডুৱেল গুণা কাম কৰা হৈছে চাই লওক ব্ল্যাক আৰু সিলভাৰ গুণা দি পেলাই কাম কৰা হৈছে ব্লাউজ পিসত আৰু এই কাপোৰযোৰ আপোনালোকে লাভ কৰি আছে মাত্ৰ 1500 টকাত চাই লওক খুব ধুনীয়া এটা জোৰা স্ক্ৰিনশ্বট লৈ ল'ব যিসকলে ল'ম বুলি ভাবিছে মাত্ৰ 1500 টকাত এটা বিৰাটেই ধুনীয়া হেণ্ডলুম মিক্স পাটৰ জোৰা পূজাৰ অফাৰত পাই আছে আৰু ইয়াৰ বাহিৰেও যদি আপোনালোকে বেলেগ কাপোৰ চাব বিচাৰে তেতিয়াহলে মোক হোৱাটছআপ কৰিব পাৰে মই ফটো পঠিয়াই দিম আপোনালোকলে আৰু লাষ্টত এয়া এজোৰ জোৰা দেখুৱাই দিছো হেণ্ডলুম মিক্স পাটৰ আঁচল কন্ট্ৰাষ্টত আছে খুব ধুনীয়া এটা জোৰা হয় ব্লাউজটো কন্ট্ৰাষ্টত থাকিব এয়া চাই লওক আঁচলটো কন্ট্ৰাষ্টত আছে পিংকত আছে আৰু পিংকত সিলভাৰ আৰু গোল্ডেন গুণা ইউজ কৰা হৈছে আৰু এনেকুৱাকে মেখেলাখনত এটা লাইন বিগ সাইজৰ বুটা দিয়া হৈছে চাদৰখনত এটা লাইন এনেকুৱাকে বিগ সাইজৰ বুটা দিয়া হৈছে এখন চাদৰ থাকিব এয়া চাই লওক খুব ধুনীয়া এটা জোৰা হয় আৰু এয়া এনেকুৱাকে অল ওভাৰ চাদৰখনত দুটা গুণা মিক্স কৰি পেলাই বুটা দিয়া হৈছে খুব ধুনীয়া এটা জোৰা হয় সি গ্ৰীন কালাৰত আৰু কালাৰটো খুব উজ্জ্বল হয় এয়া চাই লওক ডাৰ্ক কালাৰ হয় আৰু এনেকুৱাকে আঁচলটো আহিব খুব ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ এটা জোৰা এইখন মেখেলাখন দেখুৱাই দিছো আৰু ইয়া আপোনালোকে অফাৰ মূল্যত পাই আছে মাত্ৰ 1500 টকাত এটা খুব ধুনীয়া হেণ্ডলুম মিক্স পাটৰ জোৰা পাই আছে যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰিনশ্বট লৈ যোগাযোগ কৰিব পাৰে এয়া এইখন থাকিব মেখেলা আৰু মেখেলাখনৰ চাওক যথেষ্ট ওপৰলৈকে এনেকুৱাকে কাম কৰা হৈছে খুব হেভি মেখেলা হয় ইয়া চাই লওক ব্লাউজ পিসটো থাকিব পিংকত ব্লাউজ পিসটো সিম্পলত আছে ব্লাউজ পিসত এনেকুৱাকে গোল্ডেন গুণা ইউজ কৰা বুটা আছে সাইড পাৰিবোৰ দেখুৱাই দিছো এইকেইটা থাকিব সাইড পাৰি এয়া সাইড পাৰি কিটা সাইজও ডাঙৰ হয় চাই ল'ব পাৰে খুব ধুনীয়া এটা জোৰা 1500 টকাত আপোনালোকে খুব ধুনীয়া এটা জোৰা পাই আছে পূজাৰ অফাৰত এয়া স্ক্ৰিনশ্বট লৈ ল'ব